হেল্ল' এভৰিৱান, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আচলতে আজি মই জিম যাব ওলাইছোঁ, মানে জিম এতিয়া যাব পাৰোঁ নে নোৱাৰোঁ ঠিক নাই, কাৰণ মই ইয়াতে পানী ধৰিব লগা হৈছে। আমাৰ ইয়াতে পানী এনেকৈ আহে, ছাপ্লাই পানীয়ে হয়, কিন্তু অলপ ব্যৱস্থাটো বেলেগ ধৰণৰ। পাহাৰৰ ওপৰত এনেকৈ চবৰে পাইপে দিয়ে পানী দিয়ে, তো পানী ধৰিব লাগিব। মই পানী ধৰাৰ পিছত চাওঁ কি হয়, যদি সময় হয় জিমত যাম, আৰু যদি নহয় আজি জিম যোৱা নহ'ব চাগে। এনেকৈ ড্ৰামত পানী ভৰাই আছোঁ মই। অলপ স্পীড আহি আছে, কেতিয়াবা কমি যায় স্পীডটো, কেতিয়াবা আহে আকৌ হঠাতে। যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকে লাইক এটা কৰি দিব লাগে, কাৰণ লাইক কৰিলে মোৰ বহুত বেছি ভাল লাগে। আৰু এতিয়া মই ছাপোৰ্ট বিচাৰোঁ চবৰে। যদি পানী ধৰি থকাত চাই মই এটা নিনজা টেকনিক লগাই দিছোঁ। এতিয়া এনেকৈ পানীটো অলপ সময় থাকিব, তাৰপিছত মই চাই থাকিব লাগিব, নহ'লে পানীডাল ওলাই যাবও পাৰে না। হেল্ল', হাই কৈ দিয়া। এইটো ছাগলী পোৱালিটো কি ধুনীয়া ন। হেল্ল'। আজি জিম আহোঁতে মোৰ বহুত বেছি দেৰি হৈছে, মানে জিম যাব ওলাইছোঁ, কাৰণ পানী ধৰি আছিলোঁ মই। পানী ধৰি থকাৰ কাৰণে আজি বহুত বেছি দেৰি হ'ল। মই জিম আহি পালোঁ গাইজ, এতিয়া আপোনালোকে চাব পাৰে ইয়াতে জিমত সোমাম আৰু অলম'ষ্ট। বঢ়িয়া, জিমত গান চান বাজি থকা নাই। মই পাই গ'লোঁ জিম। এক্সাৰচাইজ কৰা শেষ হ'ল, এতিয়া মই ঘৰত যাই আছোঁ, মানে ঘৰত যাম আৰু ওলাইছোঁ জিমৰ পৰা যাব। গৰম লাগিছে বহুত, আজি বেছি এক্সাৰচাইজ কৰা নাই, দুটামানে কৰিছোঁ। ঘৰ আহিয়ে পালোঁ মোটামুটি। তাৰমানে জিমত কি হয়, লেগ ৱৰ্কআউট কৰাৰ পিছত অলপ খোজকাঢ়িব অলপ দিগদাৰ হয়, লাহে লাহে খোজকাঢ়ি আছোঁ। বাইকখনটো লৈ আহিছোঁ, তথাপিও মানে আমাৰ এইখিনি নামিব লাগে ন অলপ তলৰ ফালে, সেইখিনি খোজকাঢ়ি আহি আছোঁ আৰু মই লাহে লাহে। মই ইয়াতে চোফাত পৰি আছিলোঁ, ভূমিকম্প আহিছে, গোটেই ঘৰটো লৰাই দিছে একদম। দিনটো মোৰ আজি গ'ল, এতিয়া মই ইভিনিং ৱাকৰ কাৰণে ওলাই আহিছোঁ। আজিৰ ব্লগটো ইমানতেই সামৰণি মাৰিছোঁ, আকৌ লগ পাম, বাই।